कौन सा 300 का है? ये बड़ा वाला। और ये सब সকলকে দীপাৱলীৰ শুভেচ্ছা জনাই পেলাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপজে ভ্লগলৈ। মই ৰূপজ্যোতি আপোনালোকৰ হোষ্ট। চ' আজিৰ প্ৰগ্ৰামটো মানে এনেকুৱা ধৰণৰ, হিমজ্যোতিয়ে ফোন কৰি পেলাই ক'লে যে দিৱালীৰ চেলিব্ৰেশ্যন কৰিব লাগে। চ' দেৱালী চেলিব্ৰেশ্যন কৰিবলৈ যাম এতিয়া হিমজ্যোতিৰ ঘৰত। দুৰ্গা পূজাৰ সময়তো তাৰ ঘৰতে পাৰ্টি কৰিবলৈ আহিছিলোঁ। আৰু আপোনালোকে যদি সেইটো ব্লগ এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ওপৰত থকা আই বটনটো ক্লিক কৰি পেলাই চাব পাৰিব। আৰু দেৰি কৰি নাথাকোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো চাই পেলাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল পালোহি মালাত, আৰু এয়া হৈছে মালাত ষ্টেচনৰ বাহিৰৰ দৃশ্য। একদম তামাম ভিৰ মানে একদম খতৰনাক ভিৰ। আৰু ইয়াৰ মাজেৰে এতিয়া মই যাব লাগিব, চাকি বিচাৰিম আৰু চাকি বিচাৰি পেলাই যাম হিমজ্যোতিহঁতৰ ঘৰলৈ। তেতিয়াহ'লে আহক আগবাঢ়িছোঁ। কিবাকৈ কেৰিকাটি আহিলে পেলাই ৰাস্তাৰ মূৰ পালোহি। আৰু এতিয়া বিচাৰিম চাকি, কিয়নো পোহৰৰ উৎসৱ আৰু পোহৰটো লাগিবই। পোহৰ মানে হৈছে চাকি। চ' বিচাৰি যাম এতিয়া চাকি। আহক চাকি বিচাৰোঁ, চাকি। ये कितने का दिया है? कौन सा? ये वाला वो 30 का है, ये 40 का है। और ये सब वो 300 वाला भी है। कौन सा 300 का है? ये बड़ा वाला। ये बड़ा वाला। हाँ, और ये सब वो 60 वाला है, 150 वाला है, 100 वाला है। চাকি কিনা হৈ গ'ল। একদম 1 ডজন চাকি কিনিছোঁ, মানে 12 গুছি চাকি কিনিলোঁ। আৰু এতিয়া যাম হিমজ্যোতিহঁতৰ ঘৰলৈ। ষ্টেচনৰ পৰা হিমজ্যোতিহঁতৰ ঘৰলৈ প্ৰায় 3 কিলোমিটাৰমান। আৰু সেইকাৰণে ল'ব লাগিব এখন অটো। আৰু এইজনকে সোধোঁ যাবনে নাযায়। भैया जन कल्याण नगर जाएंगे? চ' ইহঁতকেইটাক পাই গ'লোঁ। এতিয়া মোৰ পিছফালে আছে আপোনাৰ, এইটো হৈছে আপোনাৰ হিম পাইছে, দেৱজ্যোতি, ধ্ৰুৱ আৰু আমাৰ প্লাৱন। চ' ইহঁতকেইটাক ইয়াতে লগ পালোঁ। এতিয়া কিবা এটা খাবলৈ আহিছে। এতিয়া খাওগলি বুলি কয় জেগা এটা আছে, খাওগলি মানে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁৱে কি হয়। চ' এতিয়া কিবা এটা খাই লওঁ, তাৰপিছতে ইহঁতৰ ৰুমলৈ যাম আৰু কি ল'ৰাহঁতে আয়োজন কৰিছে আপোনালোককো দেখুৱাম আৰু নিজেও এনজয় কৰিম। তেতিয়াহ'লে চাই থাকিব ৰূপজে ভ্লগ। क्या है? मजा ने? कितना दो? सो बন্ধুসকল হিমজ্যোতিৰ ঘৰ পাই গ'লোহি। আৰু সি বাহিৰৰ পৰা আহি পেলাই চিধা দেখিব পাইছে কি কৰি আছে,
ডাইৰেক্ট ছেটআপত লাগি গৈছে এতিয়া ল'ৰাই গীটাৰ ধৰি আছে এতিয়া আজি আমাক বজাই শুনাবলৈ নুশুনাই নাজানো আৰু এজন আছে ভিতৰত কিবা অফিচিয়েল কাম কৰি আছে আৰু ল'ৰাই গীটাৰ বজাই আছে মই ব্লগ কৰি আছোঁ আৰু দুজন বাহিৰত আছে সিহঁত দুজন বজাৰ কৰিব গৈছে বজাৰ কৰি পেলাই আহিব কি আয়োজন কৰিছে নাজানো মই চাকি লৈ আহিছোঁ চাকি জ্বলাম আৰু মজাকৈ দেৱালী চেলিব্ৰেশ্যন কৰিম আৰু চাই থাকিব ৰূপ যে ভিলগ এতিয়া হিমজ্যোতি কি গীটাৰ বজাই নাজানো আমাক দেখুৱাবলৈ নেদেখুৱাই সেইটো নাজানো মই অকণমান ৰিকুৱেষ্ট কৰি চাওঁ এতিয়া বজাই শুনাবলৈ নুশুনাই ল'ৰাই মজাকৈ ছেটআপত বহি আছে শুনাবলৈ আচ্ছা তুমি সিদিনাখন কি হেৰি এটা কিনিছিলা ন অকণমান দেখুৱাই দিয়া নতুন দুদিন হৈছে কেইটা তোমাৰ এইটো 96ৰ এক্সটম বুলি কয় আচ্ছা তোমাৰ তো নতুনকৈ কিনিছোঁ চাই আছোঁ কেনেকৈ কি কৰে আচ্ছা এইটো এডিটিংবিলাক চব ইয়াতে কৰিব পাৰে ইয়াতে তুমি এতিয়া ডাইৰেক্ট এডিটিং কৰা ছেটআপটো বহাব পাৰি এনালগ পেডেল বঢ়াই এইটো মানে আৰু বস্তু এক্সপাণ্ড কৰিব লাগিব আচ্ছা আচ্ছা এইটো কি বুলি কয় নহয় তোমাৰ এইটো ষ্টম বক্স হয় ষ্টম বক্স ST1 ষ্টম বক্স অ'কে আমি এতিয়া মিউজিচিয়ান নহয় চ' ইমানখিনি নাজানো আৰু কিন্তু শুনিতো ভালেই লাগে চ' এনজয় কৰা আমাৰ ল'ৰাই এতিয়া কি বজাই শুনাই চাওঁ চ' ধ্ৰুৱ কি বজাৰ কৰিলা বজাৰ তোমাৰ আজি চিকেন হ'ব আৰু তাৰপিছত চিকেন আৰু ভাত মজা আৰু বাহিৰত বক্সত কি আছে কিয়া বাকী বক্সত হেৰি আছে ইয়াৰ কিবা আছে হা ইয়াৰ কিবা অফিচৰ কিবা আছে আচ্ছা আৰু ইয়াত কিবা কিবি আছে খাব লাগিব কি আছে নাজানো এই দেৱ ক'ত আছা দিৱালী বুলি জানাই নহয় প্ৰাইভেট কোম্পানীৰ কাম আচ্ছা এই মাত্ৰ অফিচৰ পৰা আহি পেলাই পাইছে ল'ৰাই অফিচৰ পৰা আহি পেলাই চবকে বাহিৰে happy বাহিৰে দিৱালী। আকৌ বজাৰ কৰিবলৈ গৈছা বজাৰ কৰিলোঁ আমাৰ পাৰ্টি যোগাৰ কৰিবলৈ পাৰ্টি যোগাৰ কৰোঁ দিৱালী মোৰ ভিউৱাৰ্ছবিলাকক কি ক'বা দিবা ভিউৱাৰ্ছবিলাকক প্ৰথমতেতো উইচ কৰিলোঁ চবকে হেপী দিৱালী আৰু আৰু দেৱালীৰ প্লে ছেফ প্লে ছেফ আৰু তুমি কি ক'বা দেৱালীৰ উপলক্ষে চবকে শুভেচ্ছা যাচিলোঁ চবকে হেপী দেৱালী ঘৰ মিছ কৰিছোঁ বহুত এক বছৰ হ'ল ঘৰ যোৱা নাই তো লাষ্ট টাইম কেতিয়া গৈছিলা লাষ্ট এপ্ৰিলত গৈছিলে এবছৰ হ'ল দেৱই মানে গা ধুই আহি পেলাই চিধা চাকি কেইগুচি জ্বলাইছে আৰু চাকিটো জ্বলাবই লাগিব দীপাৱলী মানেই হৈছে পোহৰ আৰু পোহৰ মানেই হৈছে মাটি চাকিৰ পোহৰ চ' ই জ্বলাইছে মাটিৰ চাকি আৰু আমি এনেকৈ পালিছোঁ ঘৰৰ পৰা দূৰত দীপাৱলী আশা কৰিছোঁ আপোনালোকে খুব সুন্দৰকৈ উদযাপন কৰিলে আপোনালোকৰো জীৱনটো যাতে দীপাৱলীৰ ৰঙীন পোহৰৰ দৰেই ৰঙীন হৈ পৰক তাকেই কামনা কৰিলোঁ আৰু এজনেতো ফটোশ্বুট কৰি পেলাই পাৰ পোৱা নাই চাকি কেইগুচিৰ চাওক তাকে চাওক ফটোশ্বুট কৰা চাওক
Happy Diwali! Happy Diwali! One, two, three, go! সকলোকে দীপাৱলীৰ শুভেচ্ছা থাকিলে। চ' বন্ধুসকল দেৱালী এনজয় কৰক, কিন্তু একেবাৰে মানে ছেফলি এনজয় কৰিব যাতে কাৰো ক্ষতি নহওক, লগতে আমাৰ পৰিৱেশটোৰ অকণমান ধ্যান ৰাখিব যাতে লেতেৰা নহয়, আৰু কোনোবাই যদি লেতেৰা কৰা দেখেও তেতিয়াহ'লে সেইখিনি নিজে চাফা কৰিবলৈ অকণমান পদক্ষেপ হাতত উঠাই লওক যাতে পৰিৱেশটো নষ্ট নহয় আৰু বেলেগৰ অসুবিধা নোহোৱাকৈ আপোনালোকে দেৱালী উদযাপন কৰিব বুলি আশা ৰাখিলোঁ। চ' বন্ধুসকল আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম পৰৱৰ্তী ব্লগত, তেতিয়ালৈ নমস্কাৰ।